হাই এভৰিৱান, হাই সকলোকে নমস্কাৰ জনাইছোঁ মমিজ ব্লগৰ অন্য এটা ভিডিঅ'লৈ। আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টি ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া মই যাব ওলাইছোঁ মেইন বাইহাটা চাৰিআলি চকলে। গতিকে মই কি কৰোঁ সকলো আপোনালোকক দেখাই যাম। তেতিয়া আৰু মই চাৰিআলিত ভিডিঅ' কৰা নহ'ল, তাৰ পৰা আহিলোঁ, আহি অকণমান ৰেষ্ট লৈ আকৌ এতিয়া পাকঘৰলৈ। আৰু মই কিবা কিবি অকণমান খোৱা বস্তু বজাৰ কৰিলোঁ আৰু থ্ৰেডিং কৰিলোঁ। আৰু এটা মই আপোনালোকক কৈছোঁ বস্তু এটা দেখাম বুলি, সেইটো বস্তু আপোনালোকক দেখাই আছোঁ আৰু কি বজাৰ কৰিলোঁ আপোনালোকক দেখাই দিম। খোৱা বস্তুৱে বাৰু বিশেষ প্ৰয়োজনীয় তেনেকুৱা বস্তু মই বজাৰ কৰা নাই বাৰু, কাৰণ মই যিটো বস্তু আনিব গৈছোঁ সেইটো মোৰ কাৰণে প্ৰয়োজনীয় হৈ আছিলে আৰু মই কি বজাৰ কৰিলোঁ আপোনালোকক দেখাই দিছোঁ। এয়া ঘৰৰ কাৰণে চব্জি অকণমান বজাৰ কৰি লৈ আহিলোঁ, ঘৰৰ দেউতা যাবলৈ টাইম পোৱা নাছিলে সেইবাবে। ইয়াত অমিতা, স্কচ, আলু, পিঁয়াজ, ধনিয়া, তাৰপিছত আৰু এয়া মই বিলাহী টপ বনাবলৈ থৈ দিছোঁ আৰু এয়া বিলাহী আনিলোঁ, এয়া বিলাহী আৰু লগতে ইয়াতে আছে গাজৰ আনিলোঁ, বন্ধাকবি, ৰঙালাও, এনেকৈ সৰু সুৰা অকণমান কিবা কিবি বজাৰ কৰি লৈ আহিছোঁ। আৰু এতিয়া মই বনাই আছোঁ চব্জি, মিক্স চব্জি, আৰু মই আপোনালোকক বস্তুটো দেখাই আছোঁ। এইখন আপোনালোকক দেখাম বুলি কৈছিলোঁ। এয়া আপোনালোকে ফটোত দেখিছেনে, মানে কেমেৰা কেনেকুৱা হৈছে নাজানো। এই ফটোখন আমি বিয়াৰ পিছত প্ৰথম হানিমুন শ্বিলং গৈছিলোঁ আৰু শ্বিলঙৰ এটা স্মৃতি এইখন ফটো। এয়া কেনেকুৱা লাগিছে নাজানো। এইখন মই বন্ধাব দিছিলোঁ আৰু কেইখনমান দিয়া আছে বাৰু, আৰু সেইখিনি হোৱা নাই। এইখন হোৱা বুলি ক'লে, গতিকে মই এইখনেই আনিব গৈছিলোঁ। আৰু এইখন আচলতে মই তেওঁক এনিভাৰ্চাৰী গিফ্ট দিম বুলি মানে মনতে ভাবিছিলোঁ, কিন্তু যাৰ তাত বনাব দিছিলোঁ তাৰ কিবা অসুবিধা হোৱা হেতুকে দিব নোৱাৰিলে, গতিকে আজি মাতিলে আৰু এতিয়া আজিয়ে লৈ আহিলোঁ। আৰু কেইখনমান দিয়া আছে বাৰু, কেইখনমান আনিলে মই নিশ্চয় দেখাম আপোনালোকক। আৰু এইখন কেনেকুৱা লাগিছে মানে আপোনালোকে কমেণ্টত জনাবচোন। মোৰ খুব বেছি এখন ভাল লগা ফটো, আচলতে ফটো ভাল নহ'বও পাৰে বাৰু, কিন্তু তথাপিও আমাৰ প্ৰথম স্মৃতি বিয়াৰ পিছত আমি ভালকৈ ফুৰিব যোৱা। কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। আৰু এইটোৱে আছিলে, বেলেগ ডাঙৰ বস্তু নহয় বাৰু, তথাপিও সৰু হ'লেও অকণমান মৰমৰ বস্তু, কাৰণ মই যিহেতু তেওঁক গিফ্ট কৰিম বুলি মনতে ভাবি থৈছিলোঁ এইখন। গতিকে তেতিয়া নহ'ল বাৰু এনিভাৰ্চাৰী টাইমত, কিন্তু এতিয়া হ'লেও আনিছোঁ আৰু আপোনালোকে চাই যাই থাকিব, ভিডিঅ'টি কণ্টিনিউ কৰি যাই থাকিম, লগ পাই থাকিম। আৰু এইখন এইটো মা, এইটো ভাইটি আৰু এইটো মিষ্টাৰ। দেখিবলৈ অদ্ভুত বেলেগ আছিলে। আৰু এইটো দেউতা। এয়া প্ৰথম বাইহাটা চাৰিআলি ষ্টুডিঅ' এটা আৰম্ভ হওঁতে তেতিয়া তেওঁলোকে উঠিছিলে। আৰু এইটো ভাইটি আৰু খুৰাৰ ছোৱালীজনী। আৰু আমাৰ ঘৰৰ পিছফালে উঠিছিলে। দেখাই দিলোঁ আপোনালোকক পুৰণা স্মৃতি। এইটো মিষ্টাৰ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাবচোন। পুৰণা স্মৃতি, সেইকাৰণে আপোনালোকক ভাল লাগিল, দেখাই দিলোঁ। এতিয়া আকৌ আহিলোঁ ভাত বনাবলৈ, আৰু যিহেতু এতিয়া প্ৰায় 9টা বাজি গ'ল আৰু মোৰ ভাত বনাব ষ্টাৰ্ট হ'ল। আবেলি সময়খিনি মই ব্যস্তই হৈ থাকোঁ, কাৰণ মোৰ যিহেতু এটা সৰুকৈ টিউশ্যন চেণ্টাৰ এটা আছে, গতিকে তাত 10জন ল'ৰা ছোৱালী আছে আৰু তেওঁলোকক মই পঢ়াওঁ। গতিকে তেনেকৈ মই ভাটিবেলাৰ সময়খিনি ব্যস্ত হৈ থাকিব লগা হয়। গতিকে মই ভিডিঅ' কৰা নহয় বাৰু সেইটো টাইমত, কাৰণ পঢ়াই থাকিলে বা ল'ৰা ছোৱালীবিলাকৰ পৰীক্ষাও চলি আছে। আৰু তথাপি বাৰু মই সিহঁতৰ লগত এটা ভিডিঅ' কৰিম বাৰু, সকলোৰে পৰীক্ষাবিলাক শেষ হওক, তাৰপিছত মই নিশ্চয় সিহঁতৰ লগত ভিডিঅ' এটা কৰিম বাৰু, কাৰণ সেইটো সিহঁতৰো আবদাৰ এটা আছে। গতিকে এনেকৈ মই ব্যস্ত হৈ থাকোঁ, ব্যস্ত সময়বিলাক অতিবাহিত কৰোঁ। আৰু এতিয়া পাকঘৰত ভাত বনাওঁ, আৰু কিনো বনাওঁ আপোনালোকক দেখাম। আৰু দেখাবলগীয়া বা
ৰেচিপি মই শ্বেয়াৰ নকৰোঁ, কাৰণ বিশেষ ৰেচিপি তেনেকুৱা মই নবনাওঁ বাৰু। কণী বনাম আৰু ভাজি চাজি তেনেকুৱাকৈ কিবা কিবি বনোৱা যাব, গতিকে এনেকৈ মানে মাজে মাজে আপোনালোকক লগ পাই থাকিম। আৰু এইটো কিছুমানে কমেণ্ট কৰিব পাৰে, মই কিমান ক্লাছৰ ল'ৰা ছোৱালী পঢ়াওঁ। মই ক্লাছ 1 to ক্লাছ 8লৈকে পঢ়াওঁ। ইংলিছ মিডিয়াম, CBSE মিডিয়াম, অসমীয়া মিডিয়াম বুলি কোনো কথা নাই, গোটেইখিনি মই পঢ়াওঁ। আৰু মেথছ আৰু ইংলিছটো মই বিশেষকৈ পঢ়াওঁ। গতিকে তেনেকৈ চেষ্টা কৰোঁ নিজৰ ভাল লগা বৃত্তি শিক্ষকতা, গতিকে ইয়াতেও আহি মই সেইখিনি সুবিধা পাইছোঁ। আৰু নিজৰ ভাল লগা কামটো কৰিবলৈ সকলোৱে বিচাৰে বাৰু, তথাপিও মই ইয়াৰে মা দেউতা বা হাজবেণ্ডৰ ফালৰ পৰা সেই ক্ষেত্ৰত মই বহুতখিনি ছাপোৰ্ট পাইছোঁ। তেওঁলোকে মোক বহুতখিনি ছাপোৰ্ট কৰিছে, কাৰণ মোৰ যিহেতু বিয়া হ'ব এবছৰেই হ'ল, গতিকে তেওঁলোকৰ ছাপোৰ্ট অবিহনে মই টিউশ্যন চেণ্টাৰটো কেতিয়াও ষ্টাৰ্ট কৰিব নোৱাৰিলোঁ হয়, বা এতিয়া মই ধুনীয়াকৈ 10টা ল'ৰা ছোৱালী বৰ্তমান বাৰু এনেকৈ ধুনীয়াকৈ মই চলাই আনি আছোঁ, বা ঘৰৰো ব্যস্ততা, গোটেইখিনি কাম বন কৰিব লাগে, বোৱাৰীৰ জীৱনততো সেইবিলাক থাকেই বাৰু। তথাপিও তেনেকৈ মই টিউশ্যন চেণ্টাৰটি ষ্টাৰ্ট কৰিছোঁ। এইটো আচলতে মোৰ নিজৰ ভাল লগাৰ লগতে এটা স্বাৱলম্বী বুলিও ক'ব পাৰি, কাৰণ মই যিহেতু এই বৃত্তিটোৰ লগত বহু বছৰ ধৰি জড়িত হৈ আছিলোঁ, আৰু ঘৰত এনেই বহি থকাতকৈ, গতিকে তেনেকৈ মই সেইকাৰণে ষ্টাৰ্ট কৰিছোঁ ইয়াতে। আৰু আজি প্ৰায় 3 মাহ ধৰি মোৰ টিউশ্যন চেণ্টাৰটো বহুতখিনি সঁহাৰি পাইছোঁ, বা বহুতখিনি ভালকৈ এতিয়ালৈকে চলি আছে। নাজানো আগন্তুক কিমান ভালকৈ চলাই নিব পাৰিম, তথাপিও চেষ্টা কৰিম, কাৰণ নিজৰ ভাল লগা কাম। আৰু সেনেকৈ ভৱিষ্যতেও যিমান দূৰ পাৰোঁ সিমান দূৰ কৰিবলৈ চেষ্টা কৰিম। গতিকে সেইকাৰণে মই আপোনালোকক জনাই দিলোঁ, কাৰণ মই যিহেতু আপোনালোকৰ লগত শ্বেয়াৰ কৰিয়ে আছোঁ বৰ্তমান কথাবিলাক, আৰু এই কথাটো মই শ্বেয়াৰ কৰি দিলোঁ। আৰু তেনেকৈ আৰু আজি ভিডিঅ'টি ইমানখিনি আছিলে। ভিডিঅ'টি ভাল পালে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু এটা পুনৰ নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক সকলোকে লগ পাম। আজিলৈ ইমানতে এৰিছোঁ। সকলোৱে ভালে থাকক, সুস্থ থাকক, আৰু আজিলৈ বাই বাই, শুভৰাত্ৰি। এই দুটা আপোনালোকে চিনি পাইছেনে? যদি মই ভালকৈ দেখাই আছোঁ, এইটো কেমেৰাত দেখাই দিছোঁ আপোনালোকক। ওখটোৰ কথা কৈছোঁ। এইটো হৈছে মোৰ মিষ্টাৰ। এইখন ফটো মায়ে কোৱা হিচাপত তেওঁলোক দুটা। এইটো ভাইটি উদয়নত পঢ়ি থকা অৱস্থাত, উদয়নৰ যেতিয়া পঢ়ি আছিলে ক্লাছ 5, আৰু খুব সম্ভৱতঃ ভাইটি প্ৰথম শ্ৰেণীমানত আছিলে। সেই তেতিয়াৰে ফটো। বেজেৰা এটা ষ্টুডিঅ'ত উঠা বুলি কৈছিলে। ষ্টুডিঅ'টো মানে প্ৰথম আৰম্ভ হৈছিলে নেকি, ইমান ভালকৈ নাজানো বাৰু। এইখন ফটো তেওঁলোক দু ভায়েক উদয়নত পঢ়ি থকা অৱস্থাৰ ফটো। কেনেকুৱা আছিলে, কিমান বেছি ক্ষীণ, আৰু এতিয়া এটা কমপ্লিট বেলেগ। আৰু ভাইটিৰ বাৰু মুখখন মিল আছে বাৰু, তাক চিনি ধৰিব পাৰি, কিন্তু আমাৰ মিষ্টাৰক একদম বহুত বেলেগ দেখা আছিলে তেতিয়া, আৰু এতিয়া বহুত বেছি শকত হৈ গ'ল। এটা স্মৃতি, সেইকাৰণে মই আপোনালোকক দেখাই দিলোঁ। কেনেকুৱা লাগিছে ক'বচোন। আৰু তেওঁক আপোনালোকে চিনি পাইছেনে বাৰু? যোনে যোনে মোৰ ফটোত লগাই দিছোঁ তেওঁৰ ফটো, এতিয়াৰ ফটো। সেয়া আৰু তেওঁলোকৰ ফটো স্মৃতি মই দেখাই আছোঁ। এইখনো তেওঁ সৰু থকা অৱস্থা।